ব'লক ৰাইজ দাৰ্জিলিংখন চাই আহোঁ এবাৰ। ঘৰৰ পৰা প্ৰথমতে বঙাইগাঁৱলৈ আহিলোঁ, তাতে ট্ৰেইনত উঠি চিধাই নামিলোঁ জলপাইগুৰিত। পিছে আমি ৰাতি 1 বজাত ট্ৰেইনত উঠিছিলোঁ আৰু ৰাতিপুৱা 7 মান বজাত পাইছিলোঁ জলপাইগুৰি। তাৰপিছত এয়া জলপাইগুৰি ষ্টেচনত কেবত উঠিলোঁ। কেবত উঠি গৈ আছোঁ আমি দাৰ্জিলিঙৰ পিনে। আৰু ইয়াৰ ৰাস্তাতে অকণমান ৰখালে। কেবৰ দাদাজনে ক'লে যে ইয়াৰে ভিউটো অলপমান চোৱা, সঁচাই বহুত ভাল লাগিছিল, মেঘবোৰ যেন তললৈ নামি আহিছে। পিছত অকণমান দূৰ আহি এখন ৰেষ্টুৰেণ্টত ৰখিলোঁ, ফ্ৰেছ হৈ কেনে চাহ পানী খাই আকৌ দাৰ্জিলিঙৰ ফালে যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া হৈছে আমাৰ থকা হোটেলখন পূৰ্ণিমা আৰু তাৰ ওচৰৰ ভিউ, আৰু এইটো হৈছে আমাৰ হোটেল ৰুম। আৰু তাৰ পাছত দুপৰীয়া খাই বৈ উঠি আমি ওলালোঁ মল ৰোডৰ পিনে। অৱশ্যে আমাৰ হোটেলখন মল ৰোডৰ ওচৰতে দেই। এয়া আমি খোজকাঢ়ি আহিলোঁ। তাৰপিছত দেখিছে নহয় মানুহৰ ভিৰ, আৰু মল ৰোডৰ পৰা এয়া বাহিৰৰ পিনে ভিউ, ইমান ধুনীয়া যে এই জেগাখিনি, আপোনালোকেও আহিব। পিছে জুলাই মাহত নাহিব দেই, আমি টাইগাৰ হিল, কাঞ্চনজংঘা এইবোৰ চাব নোৱাৰিম। এইটো ছিজনত নোৱাৰি চাব, সেইকাৰণে আপোনালোকে এপ্ৰিল বা ডিচেম্বৰ নৱেম্বৰ তেনেকুৱা মানত আহিব। তাৰপিছত এয়া মানুহজনে খালে লেমন টি, দাৰ্জিলিঙৰ চাহ নাখালে আৰু হ'ব নেকি। পিছে মই মানুহজনৰ পৰাই অকণমান খাইছোঁ, মই কাপ লোৱা নাই। আৰু এয়া দেখিছে নহয় দোকান পোহাৰ, আৰু এয়া মানুহজন আৰু মই পূৰা ঘূৰি আছোঁ গাইছ। ইপিনে আকৌ ছাতিও কিনি ল'লোঁ, ঠিক নাই নহয় কেতিয়া বৰষুণ দি দিয়ে। আৰু দাৰ্জিলিং আহি যদি ম'ম' নাখাওঁ তেনেকুৱাতো নহ'ব, সেইকাৰণে ম'ম' খালোঁ, বহুত টেষ্টি হৈছিল দেই। এয়া আছিল দাৰ্জিলিঙত আমাৰ প্ৰথমটো দিন। আকৌ লগ পাম নেক্সট